ডাক নাম রামু আর অসিত ৰঞ্জন দাস তাৰ দেউতা বুজাই যেতিয়া বিজেপি গ'লে মানুহে ভয় পায় পৰা আহি যোগেন্দ্ৰনাথ হাজৰিকাৰ পৰা আহি সব মানুহে এইটো ঘৰত আহি আড্ডা মাৰি এইটো নাম হয় বিজেপি অফিচ দোকান বৰ্তমান মৃত্যু হৈছে মৃত্যু হৈছে একো কথা ক'ব পৰা নাই মৃত্যু হৈছে বুলি তেওঁলোকে অভিযোগ কৰা মত আৰু এয়া হুজাই যি পাণ দোকানী অচিত দাস তেখেতৰ পৰিয়ালৰে সদস্য মহিলাগৰাকী কেনেকৈ মৃত্যু হৈছিলে কিবা জেচিবি কিবা মাৰি আছিলে ওপৰৰ পৰা কাঠ পৰি পেলাই তাৰ মূৰত পৰিছে মূৰত পৰাৰ লগে লগে আমি হস্পিটেল লৈ গ'লোঁ হস্পিটেলৰ পৰা তাক মৃত্যু বুলি ঘোষণা কৰিছে আমি ডেড বডি আনিব গৈছোঁ ডেড বডি নিজে কৈছে ইয়াৰ পৰা কোনোবা পাৰ্চনে অৰ্ডাৰ দিছে নেকি যে এইটো পোষ্টমৰ্টম হ'ব পোষ্টমৰ্টম হ'লে তাৰপাছত দিব হয় পৰিয়ালৰ সদস্যই দাবী কৰিছে যেতিয়া উচ্ছেদৰ সময়ত জেচিবিৰে বলডোজাৰ লগোৱা হৈছিলে তাৰ পাছতে হস্পিটেলত ডক্টৰে মৃত্যু বুলি ঘোষণা কৰিছে তাৰ পাছতেই যেতিয়া মৃত্যুৰ খবৰ উচ্ছেদস্থলীত আহি পৰে উচ্ছেদস্থলীত মৃত্যুৰ খবৰ আহি পৰাৰ লগে লগে এক চাঞ্চল্যৰ সৃষ্টি কৰে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে ক'ব লাগিব এক প্ৰকাৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে আপোনাৰ আজি দোকান উচ্ছেদ কৰা হৈছিলে আজি আমাক একো এভিকশ্যন লেটাৰ নিদিয়াকৈ একো নটিচ নিদিয়াকৈ ইহঁতে ভাঙি দিলে আমি বহুতবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আমাক সময় দিয়ক আমি কৰা নাই এইটো নাই আমাৰ ল ব্যৱস্থাই কৰিছে লিখা আছে আমি এক দেখালোঁ কাগজ দেখালোঁ চব দেখালোঁ যে আমাক অকণমান সময় দিয়ক তেখেতে সময় দিয়া নাই তেখেতে একো শুনিব বিচৰা নাই জাজমেণ্ট শুনিব বিচৰা নাই একো কাগজ পত্ৰ চাব বিচৰা নাই তেখেতে কৈ আছে আমাৰ তাত একো পাৱাৰ নাই আপুনি বেলেগৰ তাত যাওক বেলেগৰ তাত গ'লে ইহঁতে কয় আমাৰ তাত নাই আপুনি ইয়াত যাওক আমি ক'ত লোকেল প্ৰশাসন কৈ আছে ৰেল ডিপাৰ্টমেণ্টত আমি কৈছোঁ আমি আইনৰ বিৰুদ্ধে নহয় কোৰ্ট যিটো ৰায় দিছে আমি সেইটো হিচাপত আমি গুচি যাম আমাক অকণমান টাইম দিয়ক 10 দিন 15 দিন টাইম দিয়ক আমি নিজে নিজে গুচি যাম কিন্তু সিহঁতে কোৰ্টৰ কথা নামানে কৈছে এইবিলাক কাগজ চাগজ দেখা লাভ নাই আমি নামানো এইবিলাক আমি জানিব পাৰিছোঁ 2019 পৰা আপোনালোকক নিৰ্দেশ দি আহিছে জাগা খালী কৰিবৰ কাৰণে তেতিয়া কেছ চলিছিলে তেতিয়া আপোনালোকে আদালতৰ দ্বাৰস্থ হৈছিল আৰু আদালতে দ্বাৰস্থ হৈছে আদালতে কৈছে এই লেণ্ডটো অলৰেডি 27 বিঘা মাটি মেডিপাট্টা হয় এজন মানুহৰ নামত আছে এইটো অলৰেডি 19ৰ পৰা কেছ চলি আছে 3 বছৰ ধৰি কেছ চলি আছে সেইটো দেখুওৱা হৈছে সিহঁতক নটিছত দেখা নাই প্লাছ আপোনাৰ অৰ্ডাৰত কোনো ইভেকশ্যন বুলি নাই খালি কৈছে মোৰ নাম বিপ্লৱ ঘোষ মোৰ এইটো দোকানৰ ইন্দ্ৰপুৰী হোটেল হয় একাংশ ব্যৱসায়ী আচলতে এইদৰে অভিযোগ উত্থাপন কৰিছে যে যি ৰেলৱে ডিপাৰ্টমেণ্টৰ লোক আছে তেখেতসকলৰ আৰু এই ব্যৱসায়িক প্ৰতিষ্ঠানসকলৰ লগত আদালতত গোচৰ চলি আছে 2019ৰ পৰা তাৰ পিছতো কিন্তু এই ৰেলৱে ডিপাৰ্টমেণ্টৰ মানুহে এই লোকসকলৰ বেআইনীভাৱে উচ্ছেদ কৰা বুলি তেওঁলোকে দাবী কৰিছে কোনে ক'ব ইভেকশ্যন কৰিব আহিছে এইটো কাগজটো দেখাওক অৰ্ডাৰ কপিটো এটা থাকিব ইমানখিনি দোকান আজি 60 বছৰ 70 বছৰ পৰা আমি আছোঁ আপোনাৰ যে ইভেকশ্যন কৰিব এইটোতো অৰ্ডাৰ কপি আছে সেইটো দেখাব খুজিছোঁ দেখাব নোৱাৰে শুনা পাইছোঁ এই উচ্ছেদৰ সময়ত এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে কেনেকৈ কি হৈছিল সেইটো আমি শুনিছোঁ যে জেচিবি যেতিয়া মাৰিছে ওপৰৰ পৰা কাঠ আহি ইয়াতে পৰিছে পৰাৰ লগে লগে চেঞ্চলেছ হৈ গৈছে ইয়াৰ পিছত হস্পিটেলত নিছে তাতে মৃত্যু বুলি কয় সকলোৱে এটা কথাই অভিযোগ উত্থাপন কৰিছে যে বাহিৰত আমাৰ আউট অফ ইণ্ডিয়াত বা ইণ্ডিয়াৰো বহুত জেগা আছে য'ত এজন মানুহক বচাবলৈ শ সুৰক্ষা কৰ্মী থাকে কিন্তু বৰ পৰিতাপৰ বিষয় এই চৰকাৰৰ চকুত মানুহৰ কোনো মূল্য নাই